আজিৰ কবিতাৰ শিৰোনাম যান্তনা। কথা আৰু আবৃত্তি অমৰজ্যোতি নাথ, সম্পাদনা লীনা নাথ। যান্তনা। বিষাদ ভৰা হৃদয় আৰু নিসংগতাৰ কবলত মাজৰাতি সেমেকি উঠা চকুজুৰিৰ যান্তনা তুমি ক'ত বুজি পাবা? কেতিয়াবা আহি মোৰ শিতানৰ গাৰুটোক সুধিবা, সি তোমাক দিব বুকুৰ বেথা ভৰা যান্তনাৰ বতৰা। হয়তো তাৰ বাবেও আহৰি নহ'ব তোমাৰ, কাৰণ তুমিতো বিচাৰি ফুৰা মাথো বিলাসিকতা। ভঙা বুকুৰ যান্তনা তুমি ক'ত বুজি পাবা? কেতিয়াবা আহি মোৰ কামিজটোক সুধিবা, সি দিব তোমাক ভগ্ন সপোনবোৰৰ সমাধিৰ বতৰা। সেইটো কৰিবলৈও সামৰ্থ্য নহয় তুমি। সুখৰ মাধুৰ্য পাই দুখৰ আভাস পাহৰিলা। এতিয়া তুমি ক'ত বুজি পাবা আশা হেৰুৱাৰ যান্তনা? কেতিয়াবা সময় পালে মোক এৰি যোৱা পথটোত চাবা, দেখা পাবা পচি যোৱা আশাৰ সঁফুৰা। সুখৰ লালসাত তুমি এতিয়া অন্ধ। যেতিয়া চকু মেলি চাবা দেখিবা তোমাক এৰি সকলো ব্যস্ত। যান্তনাৰ বিষ তেতিয়াহে বুজিবা যেতিয়া সকলোকে বিচাৰি ওচৰত কাকোৱেই নাপাবা। ভগ্ন সপোনৰ যান্তনা তেতিয়া বুজিবা, ভগ্ন সপোনৰ যান্তনা তেতিয়াহে বুজিবা। ধন্যবাদ।